Karbi Anglong Autonomous Council CM arideng pen mini stadium Auditorium Hall open state kangpu pon kedamtang preni phai kep arni bithung rengthama constituency aro along kachingthur amo ason Karbi Anglong Autonomous Council CM arideng pen kangpu pon bangso kangpu pon amai long kachitongdun alui sarpu aman pen Karbi Anglong Autonomous Council CM tuliram rohang alui aman pen kachitongdun EM Mongol Singh Timong EM Lun Singh Teron MEC Chandra Chetri Menmiji Lamps Chairman Vidya Singh Teron lapen ari sanghuatum chitongdun Karbi Anglong Autonomous Council CM arideng pen pregjam ahawar along ason kachingthur asayamo kiwan pen puthot kangpu ponthu lasonsi irrigation bangalo power blocks atowar harlong sora pen check r2 pen bithung rengthama constituency along kidu taradobi along mini stadium sports complex Auditorium Hall pen open state ingpupon tanglo lasonsi taradobi arong along kiduk kelak aradaphan hem kachuboji ahormu keron pon lasonsi pressure cooker kachi umapi gas stove hai husitami ron pon Karbi Anglong Autonomous Council CM tuliram rohang taradobi along mailom namchak chipi pon ki hospital ta kimpo laben kedam kimang tower hai husitami mesen ben patang pon etputa lamchak chipi pon dongka mukam pen dikanto terang report Karbi Daily News মানে আমি প্রত্যেক এমডিসি সমষ্টিত আমি এটা রাজহুৱা সভা আমি আয়োজন কৰিছোঁ শান্তি আৰু প্ৰগতি পিচ এণ্ড ডেভেলপমেণ্ট ৰেলী আমি পাতিছোঁ আমাৰ চাৰিটা বছৰত আমাৰ চৰকাৰ দিনত কি আঁচনি গ্ৰহণ কৰা হৈছে কি আঁচনি এতিয়ালৈকে সম্পূৰ্ণ হৈছে সেই গোটেইখিনি ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ আৰু শান্তি হোৱাৰ লগে লগে আমি উন্নয়নমূলকৰ কাম কৰিব পাৰিম আজি কাৰ্বি আংলঙৰ শান্তি হৈছে যিবিলাকৰ 6টা উগ্ৰপন্থী সংগঠনবিলাকৰ শান্তি চুক্তি কৰিছে শান্তি চুক্তি কৰাৰ লগে লগে আমি ডেভেলপমেণ্টৰ কামৰ কাৰ্বি আংলঙৰ 26টা সমষ্টিত সমান্তৰাল হিচাপে আমি কাম কৰিছোঁ উন্নয়নমূলক কাম আপোনালোকে জানে 2 বছৰৰ আগত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত ফাইনেন্স বিত্তমন্ত্ৰী থাকোঁতে তেখেতে স্পেচিয়েল পেকেজৰ জৰিয়তে 260 crore দিয়া হৈছে স্পোৰ্টছ কমপ্লেক্সৰ নামত যাতে নতুনকৈ উঠি হয় যুৱক যুৱতীবিলাকৰ যিবিলাক স্পোৰ্টছ লাভাৰবিলাকৰ আগুৱাই নিয়া স্বাৰ্থত এটা সমষ্টিত স্পোৰ্টছ কমপ্লেক্সৰ নামত 10 কোটি টকা এটা আঁচনি দিয়া হৈছে এই আঁচনি আজি 2 বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰা হৈছে প্ৰায় সমষ্টিয়ে উদ্বোধন কৰি আহি আছে এনেধৰণৰ অকল স্পোৰ্টছ কমপ্লেক্স নহয় স্কুল বিল্ডিং পৰা আৰম্ভ কৰি ইৰিগেশ্যনৰ হেডৱৰ্কৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি অপেন স্পেচৰ পৰা আৰম্ভ কৰি বেলেগ আৰু আঁচনি আমি উদ্বোধন কৰিব আহিছে আপোনালোকৰ চাওক আজি বেলেগ দলে অপপ্ৰচাৰ কৰিছে কাৰ্বি আংলঙত 15 বছৰৰ এছডিচি শাসনৰ আমূলত 15 বছৰৰ কংগ্ৰেছৰ শাসনৰ আমূলতকৈ এই চাৰিটা বছৰত টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত কাৰ্বি আংলঙত বহুতো ডেভেলপমেণ্টৰ কামৰ আগবাঢ়িছে আপোনালোকৰ কম্পেয়াৰ কৰক তুলনা কৰক আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত ডিপু মেডিকেল কলেজৰ উদ্বোধন কৰা হয় দেইথৰ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজৰ আমি পালোঁ আৰু দবকা টু ডিমাপুৰ ৰাস্তা 184 crore নেশ্যনেল হাইৱে ৰাস্তা অৱস্থা বেয়া খুব বেয়া সেইটো সম্পূৰ্ণ কৰিলে লগে আমি 4 লাইন ৰাস্তা লাগে বুলি কেন্দ্ৰীয় চৰকাৰৰ লগত গৈ নীতিন গাডকাৰীৰ লগত আমি আলোচনা কৰিছোঁ এই আলোচনা মতে 4 লাইনৰ কাম এটা আৰম্ভ কৰা হৈছে ডিফু দিলাই ৰাস্তা 47 crore নাবাৰ্ডৰ জৰিয়তে দিয়া হৈছে দিয়া হোৱাৰ লগে এতিয়া 2 লাইনৰ ৰাস্তা এইটো সম্পূৰ্ণ কৰা হৈ গ'ল ডিমাপুৰ টু গৰম